একো ভাষাই নাই নিপন্দা নাই যে আৰু ইমান কাম কৰিছোঁ মোৰ জীৱনত ভাল ভাল ছবিকেইখন নিপন্দালয় কৰিছোঁ কাদম্বৰীয়ে হওক যিয়ে নহওক গতিকে নিপন্দালয়ৰ খুব সুন্দৰ সুন্দৰ মুহূৰ্ত আছে আৰু সদায় দেখিলে গৈ চিটলি অমুক খাম চিটলি তমুক খাম মাছ খাই ভাল পায় খুব গতিকে নিপন্দাক খুব মিছ কৰে আমি আৰু এতিয়া আমাৰ চিনিয়ৰ্ছবোৰ নাইকিয়া হৈ গৈছে গতিকে আমাৰ মানে জুনিয়ৰ্ছবোৰ আমাৰ এনেকুৱা হৈছে যেন আমাৰ কোনো নাইকিয়া হৈ গৈছে সঁচাই মোৰ মাহতো আছে যিহেতু 3 দিনৰ আগতে মই তেওঁক মাতটো দি গৈছোঁ আৰু সেই নিপন্দা যে আমাৰ মাজত নাই সঁচাই দুখ প্ৰকাশ কৰিছোঁ আৰু নিপন্দাৰ লগত কাম কৰা বহুত স্মৃতিয়ে এইটো সময়ত মোক আমনি কৰিছে তো আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ আৰু মই এটা কথাই কওঁ যে নিপন্দাই যেতিয়া মই লগ পাওঁ তেতিয়া কওঁ যে সময় আমি শ্বুটিঙৰ ক্ষেত্ৰতো দেখিছোঁ তেওঁ পাংচুৱেলিটি আৰু প্ৰফেশ্যনেলিজিম যদি এজন ব্যক্তিৰ যাতে গুণ আছে সেইজন হৈছে নিপন গোস্বামী আৰু বহুত অপূৰণীয় ক্ষতি অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ কাৰণে এটা ডাঙৰ ক্ষতি বুলি মই ভাবোঁ আমাৰ এজন পিতৃহাৰা হ'ল অসমীয়া চলচ্চিত্ৰ সৰুকালৰ পৰা এতিয়া অন্তিম সময়লৈকে ডক্টৰ বেজবৰুৱা কামেই কৰি থাকিলে বুলি ক'ব পাৰি এক কথা তাকে মই যাৰ প্ৰথম ছবিখন যেতিয়া চাইছিলোঁ আমি যেতিয়া ককা দুটা নাতি আৰু হাতী যেতিয়া তেওঁৰ আমি সৰু থাকোঁতে চাব গৈছিলোঁ সেইজন নিপন গোস্বামীক চাই পেলাই অভিনয় কৰিবৰ কাৰণে মোৰ মন গৈছিল আৰু যিজন ব্যক্তিৰ লগত একেলগে যেতিয়া অভিনয় কৰিছিলোঁ এটা ভয় লাগিছিল যে সেইজন ব্যক্তিৰ লগত আমি একেলগে অভিনয় কৰিব পাৰিম মই যিকণ শিকিছোঁ অভিনয়ৰ ক্ষেত্ৰত মই ভাবোঁ সেইজন হৈছে নিপন গোস্বামী তো আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ সঁচাই মোৰ মাহতো আছে যিহেতু 3 দিনৰ আগতে মই তেওঁক মাতটো দি গৈছোঁ আৰু সেই নিপন্দা যে আমাৰ মাজত নাই সঁচাই দুখ প্ৰকাশ কৰিছোঁ আৰু নিপন্দাৰ লগত কাম কৰা বহুত স্মৃতিয়ে এইটো সময়ত মোক আমনি কৰিছে তো আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা